শুনছা বেং মইনো কাৰ বুদ্ধি শুনা নাই তোৰ বুদ্ধি শুনলো বাৰ বুদ্ধি শুনলো চবুৰে বুদ্ধি শুনলো বুদ্ধিৰ বিপৰীতে কি পালো কেকৰেৰ মাৰ চৰ লাঠি গুৰি ফুকি হা আৰু কি পালো কচোন এই তোক বুদ্ধি দি মোৰ মাথাটোহে খালী হোৱা ধৰছি তই তাইক চিনি খাইও আনবা নৰলি টানি ধুইও আনবা নৰলি তোৰ লগত যে কি হ'ব নহয় কিহৰ মানুহে তই হ'লেও তোৰ টেমাটোত বুদ্ধি এটা ওলাবা নৰা নে নহ'লে এটা কাম কৰো দেই গাঁও বুঢ়া ওজাত তাপাই কেকৰিক পটোৱা তাবিজ এটাই লৈ আহো সেই বেং কিবা ওজা তোজা তাবিজৰ দ্বাৰা কাম নহ'ব তোক এটা মই বেলেগ বুদ্ধি দিম কি বুদ্ধি শুন কও ইটা তই ইটো বুদ্ধি পাৰবি না নাই তই কও এই ৰ যদি বাই সিহঁতৰ ঘৰত যাই ফালে আকৌ মাৰা কাটা কাজিয়া হয় তেতে কি হ'ব এনাই সিহঁতৰ ঘৰতে কেইদিন সদায় পুলিচ অহা যোৱা কৰি আছে একো নহয় বেং তই এনেই চিন্তা কৰি আছা হ'ব দেই তই যেতে কৈছা এইবাৰ লাষ্ট ট্ৰাই এটা মাৰি চাওঁ যৌ এতিয়া শুনচোন বিজনেছটো ক'ত কেনেকৈ কৰক মোক ভালকৈ বুজাই দেচোন মই মানে একোৱেই বুজি পোৱা নাই চা ফাৰ্ষ্ট টাইম আমি ডুপ্লিকেট ফোনবিলাক জেগা কিছুমানৰ পৰা সংগ্ৰহ কৰিম আৰু তাৰ পিছত অৰিজিনেল বুলি কাৰোবাক বুৰ্বক বনাই ছাপ্লাই দিবি ৰচোন ৰ চেকিঙত যদি পুলিচৰ পাল্লাত পৰোঁ তেতিয়া ফচি নমৰিম জানো আবে তই এটা মস্ত বুৰ্বক বে ঐ গৃহস্থই গম পোৱাকৈ কোনোবা দিনা চোৰে চোৰ কৰা শুনিছ নেকি নাই শুনা তেনেহ'লে আমি আকৌ পুলিচক জনাই কিয় কাম কৰিম ঐ জেগাই জেগাই মানুহৰ লগত কণ্টেক্ট ৰাখিম বুজিলি নাজানো আৰু দে ভালেই কৰিব গৈ আছো নে ভুলেই কৰিব গৈ আৰে ভাই দোস্তৰ মই ভাল কৰিব গৈ আছো চা তোৰ এই পুঠি মাছৰ জীৱলৈ এইখন পৃথিৱীত চলিম বুলি নেভাবিবি ঐ শুন কি লাহে লাহে আমি পুলিচ কোৰ্ট কাছাৰী চব আমাৰ হাতৰ মুঠিত আনিব ব্যৱস্থা কৰি আছো বাহ ইমান পাৱাৰ হ'ব জানো 100% হ'ব হাৰে মোৰ নাম ৰণী হয় ৰণী এই ৰণীয়ে যি কামত এবাৰ হাত দিয়ে নহয় ছাকচেছ নোহোৱালৈকে কেতিয়াও ঘূৰি নাহে এক মিনিট মানে কি কৰি মই বুজি পোৱা নাই এই তোক কথা বুজোৱাতকৈ মৰা কলগছ এডালক বুজোৱাই লাভ আছে বুজিলি কিয় বহুত বুজাই থাকিব লাগে যে কামটো কৰি ল লাহে লাহে চব গম পাই থাকিবি আহ এতিয়া দে হ'ব দে বল ৰচোন তই চিন্তা কৰিব নালাগে তোক মই পইচাও দিম দালিও দিম তই এতিয়া এই বাৰাণ্ডাতে অলপমান বহচোন কেনেকে বহিম বহিলি দেখোন মোৰ চামৰা উঠি যাব মই এনেকে থিয় হৈ থাকিম লৈ আহ ৰ মোৰ তাত 200 টকা আছে মই লৈ আহো তই ডাক্তৰৰ তাত যাব পাৰিবি ময়ো এই দালিখিনি আনোগে পুৰা চেকচেকে গেছি পানী অলপ দিওঁ নিদাও দে হুই মেলো এই 200 টাকা দিছো তই কিন্তু অনাই বনাই খৰচ নকৰবি সিধাই ডাক্তৰৰ তাকে যাবি তাতে তোক দৰব দিব সেই লাগে দিবি নহ তোৰ তপলা চিলচিলা হৈ যাব আৰু এই দালিখিনি আনচুং ল ভালকে যাবি আৰু কেতিয়াবা আহিলে ভালকে আহিবি আহি ফালে এংকে যতে ততে নবহিবি চাই চিটি আহিবি এইটো মোৰ দুখ আছে নেকি তহঁতে দেখোন এইটো তোৰ থৈ দিছা এনেকে গৰম বস্তু থৈ দিয়া নাই মই কিবাটো বুলি বহিছো আৰু ইমান পুছি আৰু অলপ পইচা দিবি পিছত হ'ব যা দিম যা বাই সি দেখছা না খোজকাঢ়বাই নৰা হৈছি অৱস্থা চাচোন তাৰ হয়ে দে মৰাটো ক'ত যি কি কৰি নলয় মুঠতে সি তাৰ দুখতেহে হৈছে এইগিলাখান আমিতো একো কৰা নাই হৈ দে এতিয়া এই পাকঘৰ আৰু কাম কৰোঁগে বল মই কমাই খুজিলো নাই 500 টকা খুজিছো বেয়া কৰছ 1000 খুজিলি 500 টকাই দিলা হয় হ'লেও এইটো বিৰাট বিখিছি অলপমান দালি খাই দিওঁ ৰচত ভাল পাম নেকি ইমান জ্বালা দিছি না আজি কিবা দিনটোৱে বেয়া হৈছে আৰু মোৰ ইপাৰৰে পাকে মইনা সিপাৰৰে ঢৌ ৰাধা কলচি তোমাৰে হৰিলে নেনো
ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাক কলচি দেউতাক কি হ'ল ইমান ফূৰ্তি যে ফূৰ্তি নহ'ব হে ঘৰত বিয়া এখন হ'ব মাৰে ফূৰ্তি কৰি বিয়া নাম জুৰি থাকিব লাগিছিল পিছে মাৰে গৈ ঘৰত খং কৰি বহি আছেগে অহাৰ নামেই নলয় সেইকাৰণে মই ফূৰ্তিতে বিয়া নাম জুৰিছো বিয়া বুলি ফূৰ্তি তোৰহে লাগিছে মোৰ লগা নাই তোৰ ফূৰ্তি লগা নাই কিয় মই যে ফূৰ্তি কৰিবলগীয়াকে একো কাৰণেই বিচাৰি পোৱা নাই মোৰ কেতিয়াও মন নাছিল এনেকৈ বিয়া হ'বলৈ কোন মাক বাপেকৰ মন নাযায় অ' নিজৰ ছোৱালীজনী ধুমধামেৰে বিয়া দি বেলেগ এখন ঘৰলৈ উলিয়াই দিব কিন্তু তই এনেকুৱা এটা কাম কৰি পেলালি যিটো কাৰণে মই তোক ঘৰতে ৰাখি থ'ব লগা হ'ল মই নাভাবোঁ দেউতা কাৰোবাৰ মনত দুখ দি মিছা অপবাদ দি মই সংসাৰত সুখী হৈ থাকিব পাৰিম বুলি কি মিছা অপবাদ দিলি কাক দিলি নিজে মনত পেলাচোন ঠগীৰ লগত তহঁতে কি কৰিছিলি তাৰমানে তাই এইবোৰ কথা পাহৰিবই পৰা নাই মই ভাবিছিলো বিয়াৰ কাৰণে মনটো দুখ পাই আছে পিছে দুখৰ উজানটো বেলেগৰ পৰাহে আহিছে এথান তই কৰ্বে আহি আছে মাই ৰুঞ্জুন মই পাৰ্লাৰত গৈছিলোঁ হয় নেকি মাই ৰুঞ্জুন ৰচোন বৰ বিশ্বাসত তোক মই এটা দাহাৰ কথা কবা খুজিছো কি কথা খুৰী আমাৰ মাই চেনি কোনোবা বন্দাৰ লগত লাইন মাৰি থকা কিবা কথা গম পা নেকি হেই নামাৰে তাই মাৰিব তাই তাৰ নামে সহ্য কৰিব নোৱাৰে খুৰী আপুনি এটা কথা গম পাইছেনে কি মুণ্ডাই দেখোন আপোনালোকৰ চেনিক এটা ফোনো গিফ্ট দিছে মোৰ তাৰ মানে মোবাইল দিয়া কথাটো সঁচা পিছে ৰচোন ৰঞ্জুন তই কোনোবা মুৰ্গা চুৰ্গা পঠাইছা নে নাই মোৰ পিছত ৰেলৰ ডাব্বাৰ নিচিনা কিমান ল'ৰা লাইন লাগি আছে মই পাত্তাই নিদিওঁ মজবুত মুৰ্গা এটা লাইফ টাইম কৰি পতে নলাগে মোৰ কানি মই তাকেই বিচাৰি আছো ভাল মুৰ্গা এটা পালে একদম এনেকে ধৰিম চিনাজুকে ধৰা দিম বঢ়িয়া কি ক'ব খুজিছিলি কচোন বহা শুনাচোন দেউতাতো ঘৰত নায়েই গতিকে দৰকাৰী কথা এটা তোমাকেই কওঁ বুলি ভাবিছোঁ কি দৰকাৰী কথা কচোন বাবা মোৰ আৰু এনেকৈ বেকাৰ হৈ থাকিবলৈ মন নাই গতিকে ভাবিছোঁ ব্যৱসায় এটাকে আৰম্ভ কৰোঁ এতিয়া তুমি বা কি কোৱা ভাল কথা দেখোন কিবা এটা কামত ব্যস্ত থাকিলে দেহ মনো ভালে থাকে আৰু বাহিৰা কথাবোৰো মনলৈ নাহে কিন্তু তই বা কি ব্যৱসায় কৰিব খুজিছ কৰিম আৰু কিবা এটা আৰু ব্যৱসায় মই অকলে নকৰোঁ নহয় অকলে নকৰোঁ মানে কাৰ লগত কৰিবি কিয় মোৰ লগৰ যে ৰণী সি বহুত টকা পইচা থকা ঘৰৰ ল'ৰা গতিকে কৰিলে তাৰ লগতেই কৰিবি হয় নেকি ভালে হ'ব দে তেনেহ'লে দেউতাৰে আহিলে মই কথাটো আলোচনা কৰিম ঠিক আছে কৰিবা আচ্ছা শুনা না মোৰ মানে আদা দি ৰঙা চাহ একাপ খাবলৈ খুব মন গৈছে বনাই দিয়া না প্লিজ কিয় নিদিম মই এতিয়াই তোৰ কাৰণে চাহ বনাই আনি আছোঁ ৰ ঠিক আছে আহকচোন আজি আহক গাঁও ফুৰিব যায় গোটৰ মিটিঙত যায় কথা ক'বা আহিছি মানুহে আজি ঘৰত আছোঁ আকলা আকলি আছোঁ আৰু সমান নাই মাক পুইতাক ভায়াক জীয়েক চবাকে হৈছে মানুহটোৱে দেখোন কেনে আন কৰি আছে মোৰ ওপৰতে খং উঠি আছে বোধহয় আজি নামাৰে খাওঁ ক'বা নোচোঁ আৰু নাওনা দেৰিও অলপ নহয় আৰু সমান নাই মানুহে গৰু ছাগাল পুলিও অলপমান বিচাৰ ৰাখে দানা পানী দেই চবাকে হৈছে কেৱল ঘূৰি ফুৰা ইটো লাগা সেইহে কথা হৈছে উমাই আইলি পাছা আজি দুইটাত তামান খং উঠি আছে কি কৰে ঠিক নাই কি কৰিব মই কিবা গোটৰ কামত আহি গৈছোঁ নাচবা যোৱা নাছিলোঁ নহয় চোন কি কৰে চাওঁ
আহিলানো এনেকৈ ঘূৰি ঘূৰি ঘৰখনত যে এটা মানুহ আছো খবৰ আছেনে নাই বা পাঁচ দিলি গোটাই পৰ্বতৰ পিঠি হয় না ঘৰৰ পৰাই ওলাই গেলি লুং লুংকে হয় ঘূৰ ঘৰত যে কিবা কাম কৰিব লাগে দায়িত্ব নাই কি কথাগিলাখান বকবা ধৰছি হে মই কিয় বাহিৰৰ কলে যাবা নাপায় নেকি গতাই জীৱনটো দেখোন ঘৰখন ৰখি থাকোঁতে গাল হয় নে দৈতিয়া মাইনো ক'ত ওলাই যায় এই ছাগেলি কুকি ল'বা নাইবি মেহেৰে ৰাতিপুৱাৰ পাই যে মই এক কাপ চাহ খাব পোৱা নাই হা এক কাপ পানী খাব পোৱা নাই সেইগিলা খবৰ নাই আকৌ দায়িত্ব নাই তোমাৰ কি কথাগিলাখান কবা ধৰছি হে আপুনি কথাগিলাখান অলপ বেছি কৰে ৰক কিবা যদি খাবার মন আছে চেনি মাই দেখোন ঘৰতে আছে তাইক কলিয়া হলাক হয় তাই দিলাক হয় নহয় মই বনাই দিয়া বস্তু ক'ত খাব মাই আমাৰ বছে আকৌ মই বনাই দিয়া বস্তুৰ জুতিয়ে নাপাওঁই নহয় হয় দে মাই বাপেৰে একেবাৰে নাও মান কথা কয় এমন বহল কৰি দে কি মই বহাল কৰোঁ হা মই বহাল কৰোঁ ঠিক আছে আজি মই বহালে কৰিম বহালে কৰিম মই আজি বহালে কৰোৱা কি হৈছে বাপ্পা শান্তি নাই ঘৰখনত কাউৰৰ বাহাত জোকাল লগা দি জোকাল লাগছা গম পাইছো মোক বাইকখন দিয়াৰ কাৰণে এইগিলাক আজি লাগছি হয় না হ'ব তুমি মোক দুটা চাকা দিবা নৰা নালাগে এখন ঘৰতেই নাটকো দৰকাৰ হলি তথাপিতো তই বাই আৰু মাইৰ লগত কাজিয়া লাগি নাথাকিবি ওলাই যাম দে মই ঘৰ পাই ওলাই যাম মই ঘৰত পাই পেটা তাৰ সুখনা লেভেল ফাটা ঢোল বাজি আছে ওলাই যাম ঘৰ পাই নিজে ওলাই যাই কি কৰিবি হা কি কৰাৰ তোৰ ক্ষমতা আছে ওলাই যাই ঘৰ ভিন্দু তই কি চিন্তা কৰিছ এতিয়া সেইটো ক তাৰ মানে তোৰ মোৰ ওপৰত খং কমাই নাই ন খং কমা বহাই সেইটো বাদ দিও আচল কথাটো ক তই মদ এৰাৰ কাৰণে মোৰ খুব ভাল লাগিছে আৰু সেইকাৰণে তই ফুলক বিয়া কৰোৱাত মোৰ কোনো আপত্তি নাই ঘৰৰ বাকী সকলোৱে বুজিছেনে বুজিব কিয় নুবুজিব সকলোৱে বুজিব কিন্তু ইয়াৰ লগতে আৰু এটা কথা আছে কি কথা তোক এটা আমি ব্যৱসায় আৰম্ভ কৰি দিম বুলি ভাবিছো কি ব্যৱসায় ৰাস্তাৰ কাষত এখন দোকান খুলি দিম বুলি ভাবিছো তই বিয়া কৰাই তাৰে উপাৰ্জনেৰে সংসাৰ চলাব পাৰিবি তই সঁচাকৈ কৈছনে ভিন্দু হাৰে মিছা ক'ব লগা মোৰ কি আছে আকৌ সঁচাই কৈছো তেনেহ'লে খুলিম দে মই দেহা মাৰি কষ্ট কৰিম তই চিন্তা নকৰিবি ময়ো সেইটোকে বিচাৰো কিন্তু ক'ত খুলি দিবি সেইটো ক মই সাজু আছো মই তোক খুব সোনকালে জনাই আছো বুজিছ আচ্ছা যাওঁ বল এতিয়া বল বল আহক 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 খালী গাড়ী খালী গাড়ী খালী গাড়ী উঠিলে 20 নামিলে 40 আহক 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 খালী গাড়ী খালী গাড়ী খালী গাড়ী খালী গাড়ী অ বাইদেউ আপনি ইনকে যতে ততে পিক কিয় ফেলাইছে মোৰ যদি গাড়ীখনত পল্লাক হৈ কি হ'ল হে কথা ভালকে কবি কাক কথা কৈ আছা গম পোৱা নাই তই হা ঐ ফাটাই দিম পুলিচৰ আগত জিটি কথা নকবি জানো আপোনালোক যি পুলিচ মানুহ কিন্তু পুলিচ হলিয়ে যি যতে ততে পিক পেলাব হেলমেট নিপিন্ধাকে যি গাড়ী চলাব আপোনালোকে পুলিচ বুলি পাৰে আমি কি নৰো নেকি অ বাইদেউ এই আমাক নীতি শিক্ষা দিবা আহিছে নেকি দুই কোপ লগাই দিম নেকি ৰচোন মনমান থাক তই কাৰ গাত হাত দিয়া কথা কৈছি হে বিনা নখত আপোনালোকে মহিলাৰ গাত হাত দিবা নৰে নহয় ময়ো কিন্তু আপোনালোকক উল্টা কেছত ফচাই দিম তই অলপ বেছি লেকচাৰ মাৰছে নেকি তহঁতৰ ঘৰৰ সদস্য এতিয়া গেলি যে থানাত হাজিৰ হোৱা নাই তোকে উঠে লৈ যাম এতিয়া অ বাইদেউ হেংকাপ লগাই গাড়ীয়ে মানুহে লৈয়ে যাং নেকি কি মোক ধৰি নিব মই আৰু কি দোষ কৰিলো যোনে দোষ কৰিছে তাক ধৰি লৈ যাও মহাজনে আমাৰ ওপৰত কিমান অত্যাচাৰ কৰিছে মহাজনক ধৰি লৈ যাও অত্যাচাৰ কৰিছে তহঁতৰ ওপৰত হা মোৰ বাইক বেয়া চকুৰে চাইছে মহাজনে আৰু যি ৰহিলা আছে ৰহিলাক কিবা কিবি অশ্লীল কথা কৈছে আৰু ৰহিলাৰ বাইক যি আছে সেই বাইককো মৰম লাগছে ধুনীয়া লাগছে এইগিলা বহুত কিবা কিবি তাৰ মানে মহাজনৰ স্বভাৱৰ দোষ আছে তাকে উঠাই লৈ যাং নেকি বাইদেউ থাক এই এতিয়া খাপলা ঘৰত আছে নে নাই মই আহাৰ সময়ত আছিল ইটা নাজনো নহয় আছে না নাই মইতো গাড়ী চলাবা ওলাই আহিলো ঠিক আছে হ'ব দে বতলি আমি বিশ্ৰু যাওঁ বল বাইদেউ বল পুলিচ হল বুলি এহাত দুটাৰ কথা চাচোন ভাও নাচকো দুটাৰে কথা কবা আহে আহক 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 উঠিলে 20 নামিলে 40 আহক 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 কুমাৰ দেউতা এতিয়া কেনেকুৱা অকমান ভাল পাইছেনে পাইছে অলপ অলপ ভাল পাইছে বাৰু ৰ'বাচোন মোক পইচাকেইটা ঘূৰাই দিম বুলি কৈছিলা নহয় কেতিয়া ঘূৰাই দিবা দিমতো পোৱাৰ লগে লগে দি দিম আপোনাক
কেতিয়া পাবানো পাম মানে পাম সোমাব এই এতিয়া সোমাবতো এতিয়াতো কেতিয়া আহিব আপুনি যদি মোক সন্দেহ কৰিছে মই এতিয়া পইচা দি আছোঁ চাওক চাইটো দিয়ক এইটো আকৌ ক'ত গ'ল কওক আপোনাৰ নামটো কওক যি পইচা আছিলে চব চেকত লিখি দিম আজিকালি মানুহৰ মানুহ প্ৰতি নাইকিয়া হৈ গ'ল কওক নাম কওক ভেবালৈকে চাই থাকিব হ'ব দিয়া নালাগে হা? যেতিয়া পইচা হ'ব তেতিয়া মোক দিবা মই চেকত পইচা বিচৰা নাই হয় নেকি মই সেইটোকে বিচাৰিছিলোঁ মানৱতা ইয়াকে কয় বুজিছেনে ভাল বৰ ভাল মানুহজনী ইমান ভাল বাচি গ'লো মই আজি কুমাৰ সকলোকে কৰি দিম চুৰ মাক